এইটো সপ্তাহত আমাৰ জীৱনত বহুত কিবা কিবি ঘটি গৈছে। কিছুমান ভাল, কিছুমান বেয়া, আৰু বেয়াবোৰকো ভাল বুলিয়ে আঁকোৱালি লৈছোঁ, কাৰণ বেয়া বুলি ভাবি থাকিলেতো নহ'ব, আৰু সমস্যাটো দুখ কৰি থাকিলেতো সমাধান নহ'ব। আৰু এই সপ্তাহটোৰে সোমবাৰে ল'ৰাটোৰ অন্নপ্ৰাশন আছিলে। আচলতে অন্নপ্ৰাশন হোৱাৰ বাবে তাৰ বেমাৰ হোৱা নাই, তাৰ হিমগ্ল'বিন বহুত দিন আগৰ পৰাই কমি আহিছে, আৰু আমি গম পোৱা নাছিলোঁ তাৰ হিমগ্ল'বিন কমি থকা বুলি। আৰু পেটৰ ইনফেকশ্যনো হৈ আছে আগৰ পৰাই। অন্নপ্ৰাশনৰ কাৰণে তাৰ একো হোৱা নাই। আৰু এতিয়া আজি চতুৰ্থ দিন, এতিয়া বাজিছে 1 বাজিব লৈছে। মানুহজনে ভাত খাবলৈ গৈছে বাহিৰত, কাৰণ ইয়াৰ খাদ্য কেণ্টিনৰ খাদ্য ইমান বেছি ভাল নহয়। তাৰ বাবে মই তেওঁক বাহিৰতে খাব দিছোঁ। মেডিকেলৰ তলত দোকান আছে, আৰু মই বাৰু কেণ্টিনৰে খাম। আৰু ইয়াৰ ল'ৰাটো শুই আছে। এই সপ্তাহটো ইমান বেছি বেয়াকৈ গৈছে। যোৱা সোমবাৰেতো অন্নপ্ৰাশন হ'ল, মংগলবাৰে মানুহজনৰ পিঠিত বেক চাইডত কঁকালত এটা আৰু প্ৰব্লেম হৈ গ'ল। তেওঁ বাথৰুমত কাপোৰ ধুই আছিলে, আৰু কাপোৰ ধুই থাকোঁতে থিয় হওঁতে টেপ এটা পিঠিত একেবাৰে গুজি যোৱা যেন হ'ল, আৰু বহুত তেজ গৈছে। আৰু মই বেণ্ডেজ কৰি আছোঁ বাৰু, মেডিকেলত আছোঁ যদিও ময়ে বেণ্ডেজ কৰি আছোঁ। আৰু এনেদৰে দিনটো আজি বোধহয় শনিবাৰ, মই বাৰে পাহৰি গৈছোঁ কি হৈ আছে, কি হৈ থকা নাই। আৰু যিহেতু মেডিকেলত আছোঁ, এটা ৰুমতে আবদ্ধ হৈ আছোঁ ল'ৰাটোৰ লগত। আৰু এনেদৰে দিনবোৰ গৈছে। আজি চাগে যাব দিব ঘৰত, চাওঁ কি হয় আবেলিলৈকে। আৰু এনেদৰে দিনবোৰ পাৰ হৈ গৈ আছে। ভিডিঅ'টো বনাই থলোঁ, আৰু আপোনালোকে চাগে ভাবিছে মোৰ মুখত হাঁহিটো। আচলতে ল'ৰাটো ভাল পাইছে দেহাটো আগতকৈ বহুত, তাৰ বাবে মনটো ভালো লাগি আছে, আৰু যাব পাম। আৰু আমাৰ দৰে মানুহৰ বাবে, আমাৰ দৰে নিম্ন মধ্যবিত্ত মানুহৰ বাবে এটা সপ্তাহতে ইমানবোৰ হৈ যোৱা সহজ কথা নহয়। আৰু অন্নপ্ৰাশনতো জানেই এটা অনুষ্ঠান, আৰ্থিকভাৱে বহুত হয়। আৰু তাৰ লগতে মেডিকেল নাৰ্ছিং হোমত 4 দিনকৈ আছোঁ, আৰু এইটো কিমান কি আছে খৰচ নহয়নে? আৰু এইখিনি বহুত প্ৰব্লেম হৈ যায়। আৰু এইখিনি সময়ত আমি সকলো ফালৰ পৰা অলপ চিন্তাত থাকিব লগা হয়। যি কি নহওক, ল'ৰাটো বাৰু ভাল হৈছে, ভাল হৈ আহি আছে, তাৰ বাবে সুখী। আৰু তাৰ বাবে মোৰ মনটো আজি ভালো লাগিছে। ৰিপৰ্ট চবখিনি ঠিকেই আহিছে, যিখিনি হিমগ্ল'বিন আজিও ঠিকেই আছে তাৰ, আৰু ভাল লাগিছে তাৰ বাবে। ভিডিঅ'টো তাৰ বাবেও কৰিলোঁ। আপোনালোকে নাভাবিব যে মেডিকেলত আছোঁ, ফূৰ্তিত আছোঁ। আজি ভাল লাগিছে বহুত। এতিয়া এই ভিডিঅ'টো সামৰিলোঁ।